হেল্ল' গাইছ, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। মানে গাইছ, আমাৰো দুটা গাহৰি আছে। মানে কি কি দানা খুৱাম আপোনালোকক দেখুৱাই আছোঁ, বলক ভিডিঅ'টো আৰম্ভ। মোৰ গাহৰিৰ গঁৰালটো ইয়াতে বনাইছোঁ। আৰু এই দুজনী হৈছে গাহৰি, এইজনী হেমচিয়াৰ ক্ৰছ আৰু এইজনী লোকেলৰ হুমৰুং। এইজনী এমাহ হ'ল গাভিন হোৱা আৰু এইজনী হ'ব এমাহমান পাছত। সেয়াও সম্পূৰ্ণ আৰু এনেদৰে গঁৰালত মৰিও দিছোঁ, মহে খাব নোৱাৰাকৈ এনেকৈ ৰাখিছোঁ। এৰি দিছিলোঁ, এতিয়া আহিছে আধাত দিম। আৰু এনেদৰে গাইছ, আমাৰ কাষত এখন পথাৰো আছে, ইয়াত দৰৱ দিওঁ, এনেদৰে আৰু ৰাখি আছোঁ। গাইছ, মই গাহৰিৰ দানা ৰান্ধিছোঁ। এই কচুখিনি অকণমান সিজাৰ পাছত তাতে চাউল দিম, কচু আৰু ভাত মিক্স কৰি বনাওঁ। চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'। গাইছ, ইয়াতে মই চাউল দিম। এনেদৰে আপোনালোকে দেখিব পাইছে চাউল দিছোঁ ইয়াত। অলপ চাউলটো লৰাই দিব। গাইছ, দানা হ'বৰ হ'লে আৰু 10 মিনিট পাছত ৰেডি হৈ যাব দানা। এয়াই গাইছ, ফাইনেলি মোৰ দানা বনোৱা হৈ গ'ল। এয়া কচু আৰু ভাত এনেকৈ বনালোঁ। গাইছ, গাহৰি কম খৰচত ৰাখিবলগীয়া হ'লে কচু ভাত এনেকৈ ৰান্ধি খুৱাব পাৰে। আৰু লগতে ময়ো কচু ভাত আৰু গাইছ, ভিডিঅ'টো যদিহে চাই ভাল পায় লাইক এটা কৰি দিব, আৰু লগতে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু নতুন নতুন এনেবোৰ ভিডিঅ' পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।